নমস্কাৰ। দুটা কলহ। নৈৰ সোঁতৰ অলপ আঁতৰা আঁতৰিকৈ দুটা কলহ উটি গৈছে। এটা কলহ পিতলৰ, আনটো মাটিৰ। পিতলৰ কলহটোৱে মৰমৰ মাতেৰে মাটিৰ কলহক ক'লে, ভনীতি, মোৰ কাষলৈ আহা, একো ভয় নাই, মই তোমাক ৰক্ষা কৰিম। মাটিৰ কলহে ক'লে, বাইদেউ, তোমাৰ মৰমৰ বাবে ধন্যবাদ। কিন্তু তোমাৰ কাষলৈ যোৱাটোহে মোৰ পক্ষে ভয়ৰ কথা। এইদৰে তোমাৰ পৰা আঁতৰে আঁতৰে গৈয়েই হয়তো ক'ৰবাত পাৰত লাগিবগৈ পাৰোঁ। কিন্তু তোমাৰ কাষলৈ যদি যাওঁ তেন্তে মোৰ ফালে পতং। তোমাৰ পেটে আৰু মোৰ পেটে যদি ঠেকা খাব লাগিল তেন্তে মোৰ ফালে আধ্যা। এতেকে দূৰৰ পৰাই মোৰ এটা সেৱাকে লোৱা আৰু মোলৈ যদি তোমাৰ মৰম লাগিছে তেন্তে আঁতৰৰ পৰাই এটা হাকুটি লগোৱা চুমা খোৱা। শক্তিশালী হৈ যদি চুবুৰীয়াজন আঁতৰত থকাটোহে ভালৰ লক্ষণ। সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। আজিলৈ ধন্যবাদ।